কেব বিৰোধী কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিছোঁ আৰু আজি অসমৰ সাহিত্য সমাজ সাংস্কৃতিক সমাজ অসমৰ ছাত্ৰ ছাত্ৰীসকল সাংবাদিকসকলে আজি কেবৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে আৰু আমি কেব কেতিয়াও নিবিচাৰোঁ আমি কেব নামানো আৰু নাগপুৰৰ সাহসকলে কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদী অমিত শ্বাহে অসমীয়াৰ ওপৰত যি এই কেব জাপি দিব বিচাৰিছে যি অসমৰ হাতাম পৰীক্ষা একতা বিনষ্ট হ'ব যি অসমীয়াসকলৰ কাৰণে ক্ষতিকাৰক হ'ব সেই কেব আমি কেতিয়াও সমৰ্থন নকৰোঁ আৰু আমি মানি নলওঁ আৰু আমি এই কাৰ্যসূচী অনাগত দিনলৈ আমি অব্যাহত ৰাখিম যদি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে কেব বাতিল নকৰে।